স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি টাউনতে আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আৰম্ভ কৰিলোঁ মানে জেবি কলেজৰ ফ্ৰণ্টত। সেয়া আচলতে মই কে কে হেণ্ডিকৰ আণ্ডাৰত এম.এত এডমিশ্যন ল'লোঁ আৰু আজি তাৰে কিতাপ নিবলৈ আহিছোঁ। কাণৰ ফুলি নিপিন্ধিলোঁৱে, পাহৰি থাকিলোঁ বাৰু। আচলতে হেলমেটটো পিন্ধি আহিলোঁ, মানুহজনৰ লগত আহিলোঁ, তেওঁ কামলৈ আহিলে ওলাই আৰু ভাবিলোঁ ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰোঁ। কাইলৈ মানে পাব ভিডিঅ'টো। গতিকে সেয়া বি.এ. পঢ়িছিলোঁ গোলাঘাট ডিআৰ কলেজত, হাই ছেকেণ্ডেৰী বি.এ. আৰু MSW কৰিছিলোঁ যোৰহাট CKB কলেজৰ পৰাই। আৰু জেবি কলেজৰ পৰা কিবা এটা কৰিবলৈ খুব মন আছিলে, যিয়ে নহওক M.A.টোকে কৰিম ইয়াত। আৰু এয়া আজি কিতাপ নিবলৈ আহিছোঁ, মনটো ভালো লাগি আছে। জানুৱাৰীত এক্সাম হ'বই বোলে, গতিকে চাই থাকক ভিডিঅ'টো। এয়া পাই গ'লোহি, ভিতৰলৈ সোমাই যাম এতিয়া। এইয়া এইফালে আছে বটানী ডিপাৰ্টমেণ্টবিলাক। ভিতৰৰ চৌহদটো অকণমান দেখুৱাই দিছোঁ। কিবা এটা খুব ভাল লাগে মোৰ, কেলৈ নাজানো। কলেজখন যদিও পঢ়া নাই ইয়াত, আৰু এতিয়া M.A.টোকে বাৰু কৰিম ইয়াতে। সেয়া কিতাপ ল'বলৈ আহিছোঁ আৰু ইয়াত গছবিলাকৰ বৈজ্ঞানিক নামো লিখি থোৱা আছে। এয়া হেল্থ কেয়াৰ এণ্ড কাউন্সেলিং চেণ্টাৰ খুব ধুনীয়াকৈ আছে। সেইবোৰ ফুল চুলখিনি খুব ধুনীয়াকৈ থৈছে, ষ্টুডেণ্টছ এইবিলাক। আৰু এয়া এইটো হৈছে লাইব্ৰেৰী, চেণ্ট্ৰেল লাইব্ৰেৰী কৃষ্ণকান্ত হেণ্ডিক। আৰু সেইফালে মেথামেটিক্সৰ ডিপাৰ্টমেণ্ট দেখিছোঁ। তাৰপিছতে ভূগোলৰ বিভাগো আছে। আৰু এই লেফ্ট ছাইডে, আগতে মই আহিছোঁ এবাৰ, লেফ্ট ছাইডলৈ কে কে হেণ্ডিকৰ ৰুমটো আছে, গতিকে এইফালে আহিছোঁ। এইয়া এইবিলাক ধুনীয়া ধুনীয়াকৈ লিখি থৈছে। এইটো দৰ্শন বিভাগৰ। ৱাও, এইটো বহুত ধুনীয়া লাগিছে। আৰু এয়া মই আহি পালোঁহি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰ অফিচ এইটো। আৰু পিছে এতিয়া মানুহ পোৱাহি নাই, অকণ বন্ধ হৈ আছে, গতিকে অকণ সময় ৰৈ দিওঁ। M.A. কিতাপ আজি পোৱা নহ'লে, ৰিচিপ্টটো জমা দিলোঁ বাৰু। তাৰপিছত কিতাপ পৰহিলৈ হ'ব বুলি কৈছে। তথাপিও ফোন এটা কৰি ল'বলৈ কৈছে, আছিলে শেষ হৈ গ'ল কালি লাষ্ট আছিলে যিহেতুকে, সেইটো কথা। আৰু সেয়া আৰু পাম, কিন্তু হ'লেও বাৰু মনটো বেয়া লাগিছে অকণমান। কিন্তু একো নাই, এডমিশ্যনটো হ'ল যেতিয়া আজি মই ৰিচিপ্ট জমা দিলোঁ আৰু পৰহিলৈ কিতাপ তেতিয়া ল'ম। সেয়া বাকী এতিয়া ঘৰলৈ যাওঁগৈ। আপোনালোককো ডেইলি ভ্লগ বুলিও ক'ব নোৱাৰি এইটো, যিহেতুকে মই ৰাতিপুৱাৰ পৰা একেবাৰে শুই উঠাৰ পৰা ভিডিঅ' কৰা নাই, টাউন আহি পাইহে কৰিছোঁ। গতিকে অকণমান দেখুৱালোঁ, ক'লৈনো আহিলোঁ, কি কৰিলোঁ। আৰু সেয়া এইখিনিতে এটা কথা কওঁ, এয়া ওলালোঁ ইয়াৰ পৰা আৰু লগৰ এজনীৰ ঘৰত জন্মদিন আছিল, তাৰো অকণমান ভিডিঅ' কৰি থৈছিলোঁ। ইয়াতে আপোনালোকক দেখুৱাম, আপোনালোকে চাব আৰু কেনে পালে জনাব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, বাই বাই। এয়া মনীষা বেকাৰীৰ পৰা অনা বাৰ্থডে কেক। আৰু আপোনালোকক যে দেখুৱাম বুলি কৈছিলোঁ বাৰ্থডে, এয়া দেউতাকে সেয়া কেক কাটিবৰ কাৰণে মম ৰেডি কৰি আছে। এয়া আলহীসকল বহি আছে আৰু টুইনছ বেবী হয়, দুজনী মৰম লগা একদম পুতলা। সেয়া আৰু কেকটো চাওকচোন, খাবলৈও বহুত টেষ্টি। যদি আপোনালোকেও বিচাৰে তেতিয়াহ'লে মনীষা বেকাৰীত অৰ্ডাৰ দিব পাৰে। আৰু এইজনী মোৰ ফ্ৰেণ্ড, এইয়া হাই কৈছে তাই। মম মাক বাপেকে খুৱাব লাগিব। হেপী বাৰ্থডে
হৰ্ষিতা হেপী বাৰ্থডে টু ইউ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ নতুন এটা ভিডিঅ'ৰে লগ পাই আছোঁ আপোনালোকক